নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ লেসন নম্বৰ 2 34 নম্বৰ পেজৰ পৰা আলোচনা কৰিম। তো ইয়াৰ আগৰটো ভিডিঅ'ত আমি এইখিনিলৈকে সমাধান কৰিছিলোঁ। আজি ইয়াৰ পিছত যিকেইটা প্ৰশ্ন দিয়া আছে সেইকেইটা প্ৰশ্ন আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো মোৰ ভিডিঅ'বোৰ যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 34 নম্বৰ পেজৰ প্ৰথমতে আছে চিত্ৰত দেখুওৱাৰ দৰে আকৃতি আকৌ আহা। ইয়াত এইফালে কিছুমান ত্ৰিমাত্ৰিক ছবি দিয়া আছে আৰু এই ত্ৰিমাত্ৰিক ছবিবোৰৰ পৰা আকৃতিবোৰৰ পৰা আমি দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। তাকে এই ছবিবোৰৰ দ্বাৰা দেখুওৱা হৈছে। এতিয়া এইটো এটা শংকুৰ ছবি। এতিয়া এই শংকুটোৰ দ্বাৰা কি আমি এটা বৃত্ত আঁকিব পাৰোঁ। এইটো হৈছে দ্বিমাত্ৰিক আকৃতি আৰু এইটো এটা ত্ৰিমাত্ৰিক আকৃতি। ঠিক সেইদৰে এইটো এটা ত্ৰিভুজীয় প্ৰিজম। এতিয়া ত্ৰিভুজীয় প্ৰিজমৰ পৰা আমি এটা আয়ত আঁকিব পাৰি। তাৰপিছত এইটো এটা বৰ্গীয় পিৰামিড। বৰ্গীয় পিৰামিডৰ পৰা আমি এটা বৰ্গ আঁকিব পাৰি আৰু এইটো এটা ত্ৰিভুজীয় পিৰামিড। ত্ৰিভুজীয় পিৰামিডৰ পৰা আমি ত্ৰিভুজ আঁকিব পাৰি। কি কৈছে? চিত্ৰত দেখুওৱাৰ দৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। এতিয়া তোমালোকেও বহীত অন্য ত্ৰিমাত্ৰিক আকৃতি লৈ ওপৰত দেখুওৱাৰ দৰে দ্বিমাত্ৰিক আকৃতি আঁকি চোৱা। তোমালোকে এনেদৰে বিভিন্ন আৰু বেলেগ বেলেগ ত্ৰিমাত্ৰিক আকৃতি লৈ দ্বিমাত্ৰিক আকৃতিবোৰ আঁকিবলৈ চেষ্টা কৰিবা নিজৰ বহীত। তাৰপিছত কি কৈছে? শনিবৰীয়া চৰা। চানচুমাই শনিবৰীয়া চৰাত নাচিবলৈ এখন আৰনাই লৈ আহিছিল। তোমালোকে আৰনাইখন চাই আকৃতিবোৰৰ নাম লিখি ছবি আঁকা। এই যে এইখন ছবি দিয়া আছে এইখন হৈছে আৰনাই। এই আৰনাইখনত চোৱা বিভিন্ন ধৰণৰ ছবি দিয়া আছে। এইবোৰ কি? ত্ৰিভুজৰ ছবি, বৃত্ত, বৰ্গ, ৰম্বাস বিভিন্ন ধৰণৰ ছবি দিয়া আছে। গতিকে এই ছবিবোৰ আঁকি এনেদৰে আকৃতিৰ নাম আৰু এইফালে আকৃতিৰ নাম এইফালে আকৃতিৰ ছবি তোমালোকক আঁকিবলৈ কৈছে। মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। তোমালোকে জানানে যে বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ বিশেষ বস্ত্ৰ হৈছে আৰনাই। এই যে আৰনাইৰ ছবিখন দেখুৱাই দিলোঁ, এইখনক আৰনাই। এই আৰনাইখন কি? বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ বিশেষ বস্ত্ৰ। ই মৰম আৰু স্নেহৰ অন্যতম প্ৰতীক। ইয়াক উৎসৱ পাৰ্বণ ধৰ্মীয় অনুষ্ঠানসমূহত পৰিধান কৰা হয়। অতিথিসকলক সন্মান জনাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। নেক্সট পেজত কি দিছে? শুদ্ধ বিকল্পটো উলিয়াই গোল চিনটো গাৰ কৰা। 1 নম্বৰ দি আছে তলৰ কোনটো ত্ৰিভুজ। এই যে 4টা ছবি দিয়া আছে, এই 4টা ছবিৰ ভিতৰত ত্ৰিভুজ কোনটো? ত্ৰিভুজ আমাৰ কোনটো হ'ব? এইটোতো নহয়, এইটো আমাৰ ত্ৰিভুজ। ডি নম্বৰটো ত্ৰিভুজ। আৰু ডি নম্বৰ, এই যে ডি নম্বৰটো আমাক এনেকৈ গোল কৰিবলৈ গৈছে। 2 নম্বৰ দি আছে তলৰ কোনটো আকৃতিৰ চুক নাই? এইটোতো চুক আছে দুটা, এইটোতো চুক আছে, এইটোতো চুক আছে, কিন্তু আমাৰ বৃত্তত কি চুক নাই। গতিকে ইয়াত বি নম্বৰটো শুদ্ধ হ'ব। 3 নম্বৰত দি আছে তলৰ কোনটো আকৃতিৰ আটাইতকৈ বেছি বাহু আছে? এতিয়া তোমালোকে চোৱা, ইয়াত কি আছে? 1 2 3 4টা বাহু আছে। ইয়াত আছে 1 2 3 4 5টা বাহু, ইয়াত আছে 3টা আৰু ইয়াত আছে 1 2 3 4 5 6 6টা বাহু আছে। গতিকে ডি নম্বৰটো শুদ্ধ হ'ব। নেক্সট পেজত কি দিছে? সোঁফালৰ আকৃতিবোৰ পাবলৈ বাওঁফালে থকা আকৃতিবোৰত প্ৰয়োজন অনুসৰি আঁচ টনা। এই সোঁফালে দুটা আকৃতি দি আছে, এটা হৈছে ত্ৰিভুজ আৰু এটা হৈছে সামন্তৰিক। গতিকে এই দুটা ছবি, এই দুটা আকৃতি পাবলৈ এই বাওঁফালে এটা আকৃতি দি আছে। এইটো যদি আমি এনেদৰে আঁচ টানো, এইটো এটা ত্ৰিভুজ হ'ব আৰু এইফালৰ পৰা এইটো এটা কি হ'ব? সামন্তৰিক হ'ব। 2 নম্বৰত কি দি আছে? এটা সৰু ত্ৰিভুজ দি আছে, এটা ডাঙৰ ত্ৰিভুজ দি আছে আৰু এটা সামন্তৰিকৰ ছবি দি আছে। গতিকে আমি যদি এনেকৈ আঁচ টানো, এইটো এটা ডাঙৰ ত্ৰিভুজ হ'ব, এইটো এটা সৰু ত্ৰিভুজ হ'ব আৰু এইটো এটা সামন্তৰিক হ'ব। 3 নম্বৰত দিয়া আছে দুটা সমকোণী ত্ৰিভুজ, এটা সৰু অলপ, এটা অলপ ডাঙৰ, আৰু এইটো এটা ট্ৰেপিজিয়াম। গতিকে দুটা ত্ৰিভুজ আৰু এটা ট্ৰেপিজিয়াম পাবলৈ আমি এইটো হ'ব আমাৰ এনেদৰে যদি আঁচ টানো, এইটো সৰু সমকোণী ত্ৰিভুজটো হ'ব, এইটো ডাঙৰ সমকোণী ত্ৰিভুজটো হ'ব আৰু এইটো
এইখিনি কি হ'ব আমাৰ ট্ৰেপেজিয়াম হ'ব। এনেধৰণৰ ছবিবিলাক কি বুলি কয় ট্ৰেপেজিয়াম বুলি কয়। 4 নম্বৰত চাৰিফালে 4টা কোণ যদি আমি কাটি দিওঁ 4টা ত্ৰিভুজ পাম আৰু এটা অষ্ট 1 2 3 4 5 6 7 8 এটা অষ্টভুজ পাম আমি। আৰু তাৰপিছত লাষ্টত দিছে এটা ত্ৰিভুজ, এটা চতুৰ্ভুজ আৰু এটা কি এইটো আমাৰ ট্ৰেপেজিয়াম। গতিকে এই ছবিটো পাবলৈ এনেদৰে যদি আঁচ টানো এই লাষ্টৰ এইটো ছবি এইটো পাম, তাৰপিছত মাজৰটো এইটো আৰু প্ৰথমটো এইটো। ঠিক আছে। নেক্সট পেজত কি দি আছে, তলৰ দ্বিমাত্ৰিক আকৃতিবোৰৰ 3টা গোট কৰি আকৌ আহা। এই যে ইয়াত কিছুমান দ্বিমাত্ৰিক আকৃতি ছবি দি আছে। এইটো ত্ৰিভুজ, এইটো বৃত্ত, কিন্তু বৃত্তটোৰ আধা ইয়াত কাটি দি আছে। এইটো আয়ত, এইটো ত্ৰিভুজক এটা বৃত্তক 4 ভাগ কৰি এটা ভাগ লৈছে। ঠিক আছে। তো এই ছবিবোৰ 3টা ভাগত আমাক ভাগ কৰিবলৈ কৈছে। তো আমি এই দুটা নহয়, এই দুটা কাটা। প্ৰথমতে 3টা ছবি লৈছোঁ। এইয়া 3টা ছবিতে কি যিবোৰ আমাৰ বাহু আছে, এই বাহুবোৰ কি আমাৰ সৰল ৰেখা। এই বাহুবোৰ সৰল মানে কাষবোৰ কি সমান, পোন। ত্ৰিভুজৰ কাষবোৰ সমান বা বাহুবোৰ সমান, সমান মানে পোন হ'ব, চিধা। এইবোৰ চিধা, এই বৰ্গৰ বাহুবোৰ চিধা। কিন্তু 2 নম্বৰ কৰোঁত আমি যিবোৰ ছবি দিছোঁ এইটো গোলক। এই গোলকবোৰৰ কি বাহুবোৰ আমাৰ চিধা নহয় বা কাষবোৰ আমাৰ চিধা নহয়, এইবোৰ আমাৰ বৃত্তাকাৰ। ঠিক আছে। আৰু 3 নম্বৰ কৰোঁত আমি যিবোৰ দিছোঁ ইয়াত কি আছে আমাৰ বক্ৰ কাষো আছে আৰু এইফালে পোন কাষো আছে, পোন বাহু আছে, আমাৰ বক্ৰৰেখাও আছে। ইয়াতো এইটো হৈছে বক্ৰ, এইটো হৈছে পোন। তাৰপিছত কি দিছে, আকৃতিৰ সৈতে ধেমালি কৰোঁ আহা। ভাৱৰীয়াজনক তলত দিয়া নিৰ্দেশনা মতে ৰং কৰা। এই ইয়াত এজন ভাৱৰীয়া এনেদৰে ছবি আঁকি দিছে, বিভিন্ন আকৃতিৰে ছবিটো আঁকিছে। এতিয়া এই ছবিটো নিৰ্দেশনা মতে ৰং কৰিবলৈ গৈছে। ইয়াত যিবোৰ ত্ৰিভুজৰ ছবি আছে ত্ৰিভুজবোৰ ৰঙা ৰং কৰিব তোমালোকে। ষড়ভুজত হালধীয়া, বৰ্গত নীলা, বৃত্তত সেউজীয়া, আয়তত কমলা আৰু পঞ্চভুজত গোলপীয়া। এই যে এইটো পঞ্চভুজ, এইটো ত্ৰিভুজ, এইটো আয়ত, এইটো বৃত্ত। ঠিক আছে। ইয়াত 2টা ত্ৰিভুজ আছে, এইটো ষড়ভুজ। এনে বিভিন্ন ধৰণৰ নিৰ্দেশনা মতে তোমালোকে ৰং কৰিবা। আৰু শেষত কি দিছে একদম লাষ্টৰ পেজত, সমীৰে তলত দিয়া ধৰণৰ কাগজৰ আকৃতি ব্যৱহাৰ কৰি মাছৰ ছবি সাজিছে। ইয়াত বিভিন্ন ধৰণৰ আকৃতি সাজি এই এনেকৈ মাছ বনাইছে। ঠিক আছে। তোমালোকেও এনেকুৱা কিছুমান আকৃতিৰ ছবি আঁকি কাটি লোৱা আৰু এইবোৰ ব্যৱহাৰ কৰি অন্য ছবি সাজিবলৈ চেষ্টা কৰা। তো আজিৰ ভিডিঅ'টো এইখিনিলে। ইয়াতে আমাৰ দ্বিতীয়টো পাঠ শেষ হ'ল। লগ পাম পিছৰটো ভিডিঅ'ত। থেংক ইউ।